নমো নিত্যানন্দনায়। আজি জেউতি তালখনৰ বিষয়ে কিছু ক'বলৈ ওলাইছোঁ, কাৰণ জেউতি তালখন যিকোনো গীতৰ জেউতি তাল দিয়েই প্ৰথম পদ। এতিয়া এই মাহুৰ গীতৰ যি জেউতি তাল দিয়া হ'ল, এই তালখন পুৰ তাল বুলি কোৱা হয়। আৰু এনে কিছুমান গীত আছে আমাৰ সম্পূৰ্ণ তালখন নপৰে, জেউতিৰ পুৰ তাল নহয়, 3 চাপৰ পৰে, 2 চাপৰ পৰে। এই 3 চাপৰ আৰু 2 চাপৰ পৰা তালৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় শিকাৰুসকলৰ কাৰণে। তেনে অৱস্থাত আমিও পৰিছিলোঁ, কাৰণ 3 চাপৰ থাকিলে মানে কি হয়, জেউতি তালখনত ওজাৰ মুখৰ পৰা ধৰিবলগীয়া হয়। 1 চাপৰ ওজাৰ মুখত দি লৈ আহি বাকী 3 চাপৰ পালিৰ মুখত শেষ কৰি ঘাটটো শেষ কৰা হয়। ঠিক তেনেকৈ সেইকাৰণে চুৰ তাল বুলিও কোৱা হয়। আৰু ঠিক একেইদৰে 2 চাপৰ থকা জেউতি তালখনো সেই পালিৰ যেতিয়া একেবাৰে শেষৰ যিটো মানে তালখন শেষ কৰিলে শেষ কৰা যিটো শব্দ, সেই শব্দতেই লগে লগে শেষ হোৱাৰ লগে লগে আকৌ ঘাটটো আৰম্ভ কৰি ওজাৰ মুখত 2 চাপৰ আৰু পালিৰ মুখত 2 চাপৰ পেলাই ঘাটটো শেষ কৰিব লাগিব। তেতিয়া কেতিয়াবা পাজোলত পৰা হয়, আৰু কিছুমান অৱশ্যে ওজাই দেখায়ো দিয়ে যে কেতিয়া ঘাটটো আৰম্ভ কৰিব লাগিব, মানে হেৰিটো পালিৰ মুখতে হওক বা য'তে। কিন্তু হ'লেও কেতিয়াবা অসুবিধাত আহে। সেয়েহে আমি ভাবিলোঁ কি নিজেই এইটো যে চুৰ নকৰাকৈ ডাইৰেক্ট পালি ওজাৰ মুখত লাগকেইটা মাৰিলোঁ আৰু পালিৰ মুখতেই ঘাট আৰম্ভ কৰি পুৰ তালৰ দৰে 3 চাপৰটো শেষ কৰিলোঁ বা 2 চাপৰটো মাৰিলোঁ। তেনেকৈ আমি ভাবোঁ তেনেকৈ যুগুতাই তেনেকৈ পৰিৱেশন কৰিছোঁ। হয়তো কাৰোবাৰ শিকাৰুসকলৰ কাৰণে হয়তো কিবা সুবিধা হ'ব পাৰে বুলি ভাবিহে আমি আগবঢ়াবলৈ লৈছোঁ। প্ৰথমতে মই পুৰ তালখন দি লওঁ, তেতিয়া ধৰিবলৈ সুবিধা হ'ব। যেনে ধৰক ঘে দিক ধেৰ ঘে দিন 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 ঘেন দাও খেত তিন তিন দিক ধেৰ আৰু ঘেন দাও খেত ঘেন দাও দাও ঘে দিন তাও 3 তাও 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 ঘে দিন তাও তাও ঘে দিন তাও 3 তাও ঘেন দাও খেত ঘেন দাও দাও ঘে দিন তাও 3 তাও 3 তা খে তি খেতা খেতি নিতা খেতিক ধেৰ তা ঘে দিতি খেতা 3 তা ঘে দিতি খেত 3 তা ঘে দিতি খেতা ঘেনা ঘে দিনিতা ঘে ঘে দিন তা ঘে দিকি ধেৰ। ইয়াৰ পাছতে ৰূপকৰ ধেৰ দিন এই ৰূপকখন পুৰ তাল লগাই ঘাট তাল শেষ কৰা হয়। এতিয়া এই 3 চাপত আমি ওজাৰ মুখৰ পৰা চুৰ নকৰাকৈ ডাইৰেক্ট পালিৰ মুখত পৰাকৈ দিম। এতিয়া চাব, ঘে দিক ধেৰ ঘে দিন 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 ঘেন দাও খেত তিন তিন দিক ধেৰ ঘেন দাও খেত ঘেন দাও দাও ঘে দিন তাও 3 তাও 3 তা খে তি খেতা 3 তা ঘে দিতি খেত 3 তা ঘে দিতি খেতা ঘেনা ঘে দিনি তা ঘে ঘে দিন তা ঘে দিকে ধেৰ। ইয়াৰ পিছতে ৰূপকৰ ধেৰ দিন এই 3 চাপত ওজাৰ মুখত 3 চাপৰ পালিৰ মুখত 3 চাপৰ পেলাই তালখন শেষ কৰা হয়। এতিয়া 2 চাপৰ জেউতি তালখন দিয়া হওক, ওজাৰ মুখৰ পৰা চুৰ নকৰাকৈ বা পালিৰ শেষৰ পৰা চুৰ নকৰাকৈ ডাইৰেক্ট দিব পৰাকৈ। ঘে দিক ধেৰ ঘে দিন 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 ঘেন দাও খেত 3 দিক ধেৰ 3 তা খে তি খেতা ঘেনা ঘে দিনি তা ঘে ঘে দিন তা ঘে দিকি ধেৰ। আৰু এতিয়া ৰূপকৰ
ওজাৰ মুখত 2 চাপৰ, পালিৰ মুখত 2 চাপৰ দি তালখন শেষ কৰা হ'ব। ওজা ৰূপকৰ তালখন হ'লে এদিন এই মানে 3 চাপৰ 2 চাপৰ দি তালখন শেষ কৰা হয়। এইটো হ'ল 2 চাপৰীয়া জেউতিৰ তাল। আৰু আগৰ ভাগ দিয়া হ'ল 3 চাপৰীয়া জেউতি। এইখনটো আগত দিয়া আছে পুৰ তালখন। গতিকে এইখিনিয়ে হয়তো নঙা শিকাৰুসকলৰ কাৰণে বিশেষ উপকাৰত আহিব বুলি মই ভাবিহে আগবঢ়াইছোঁ। এইভাগে আমি নিজে প্ৰস্তুত কৰি লৈছোঁ আমাৰ সুবিধাৰ কাৰণে। হয়তো সদাশয় মানে বৌদ্ধিক মহলে হয়তো ভক্তপ্ৰাণ বৈষ্ণৱ সমাজে যদি আদৰি লয় নথৈ আনন্দিত হ'ম বা মোৰ কষ্টৰ সফল সাৰ্থকতা হৈছে বুলি ভাবিম। আৰু এনেদৰে পৰিৱেশন কৰাৰ বাবে হয়তো ভুলো হৈ যাব পাৰে। গতিকে তাৰ বাবে আপোনাভাৱে আমাক পৰামৰ্শ দিলে আমি নথৈ আনন্দিত হ'ম আৰু ভুলৰ শুধৰণি নিশ্চয় কৰিব পাৰিম। কাৰণ আমি উদ্ধত নহওঁ কাৰণ নিজৰ সুবিধাৰ কাৰণে এইখিনি কৰি লোৱা হৈছে বিশেষকৈ। আৰু ওজা বায়নবিলাকে নিজে নিজা কিছুমান কৌশল বা শৈলী কৰি লয় অৱশ্যে। কয় নহয় বোলে ওজাটোৰ প্ৰতি লয় আৰু বায়নটোৰ প্ৰতি বোলে খোজটো। গতিকে আমি অৱশ্যে সেই ক্ষেত্ৰত তেনেধৰণে আগবঢ়া নাই, কিন্তু নিজৰ সুবিধাৰ কাৰণে আমি এইবিলাক কৰি লৈছোঁ। গতিকে ভুল ত্ৰুটি হৈ গ'লে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। গতিকে সৰ্বজনলৈ আমি আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ মহাপুৰুষ।